আৰু এই আইনখনৰ জৰিয়তে আমাৰ দৰে সাধাৰণ খাতি খোৱা ৰাইজৰ তেনেদৰে উপকৃত হ'ব পাৰে। তাকে কিবা আইন বৰ ধুনীয়া হ'ব দেই। সদায় এই বয়সস্থ মানুহটোক অফিচলৈ মাতি মাতি এনেকৈ চটুৱালি কৰিব লাগে। ৰাম 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 অফিচলৈ কামটো আজিও নহ'ল নহ'লহে আৰু নহ'ব যেনেই পাইছোঁ। কিয় নহ'বহে? এই চৰকাৰী অফিচত যদি ৰাইজৰ কাম নহয় তেনেহ'লে ক'ত হ'ব তুমিয়ে কোৱাচোন। আৰু ভুলটো তোমাৰ মই কেতিয়া কোৱাৰ দৰে তুমি কামবোৰ কৰিলাহেঁতেন ইমান দিনে তোমাৰ কাম হৈ গ'ল। মোৰ কথা নুশুনিলা। হেল্ল' তোৰ কথা মই মানুহ কেনেকৈ কৈছোঁ? কেনেকৈ মানুহ মই তোৰ কথা? আৰে জীৱনত কোনোদিন কাৰো একো অন্যায় নকৰাকৈ এইখিনি বয়স হ'ল। সদায় সত্যত থাকি এই জীৱনটো পাৰ কৰিবই হ'ল। হেল্ল' ল'ৰা ছোৱালীকেইটাকো সেই নীতি শিক্ষাৰে মানুহ কৰিলোঁ। এতিয়া জীৱনৰ বিয়লি বেলাত তোৰ কথা মতে মোৰ নিজৰ নীতি শিক্ষাক মই কেনেকৈ জলাঞ্জলি দিওঁ তই কৈছোঁ। আপুনি কি কামত আহিছিল নো? উপায় তুমি আকৌ মাজতে ক'ৰবাত টপকি দিলা নহয় মানে টেপেচকা কৰি কেলে মাত খাদিলা নহয় মাতিছে তুমি চলাই আহিছা গৈ থাকাচোন। এতিয়া যা দাম কথাত ঠাই ঠাণ্ডা নিদিবা। মাটিৰ কাম বুজিছ? মাটিৰ কাম এই বোপা ককা দিনৰে মাটিকণ পিতাই ভাইটো আৰু মোৰ মাজত সেই তাহানিয়ে ভাগ কৰি থৈ গ'ল। তাৰ ভাইটোতো ঢুকাই থাকিল এইযোগেই হ'ল। তাৰপিছত তোমাৰ সেই এতিয়া ভতিজাকেইটা সিহঁতকেইটাই আকৌ সেই মাটি খেতি মাটি সীমাটো ঠেলি 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 আধাটো দখলেই কৰিলে। ইপিনে মোৰ কোৰ বহি থাকে চহৰত। তাৰপৰা মই বোলো এই কথাই কথা নহয়, নাম বোলো মাটিকণৰ নামজাৰি কৰি থওঁ। নামজাৰি কৰি নথ'লে কোনদিনা সোপাকে দখল কৰে তাৰতো ঠিকনা নাই। ইপিনে সিহঁতে বুজিছানে সিহঁতৰ কাণ্ড কাৰখানা ধেই। তাৰপৰা মই বোলো নহয় পঞ্জীয়নটো কৰি থওঁ। সেই বুলি অফিচলৈ আহোঁতে যাওঁতে তোমাৰ সেই দুটামান ৰাস্তা দুবৰিপন আদায়ে হ'ল। দাইটি এইফালে আছোঁ কি হ'ল? এইফালে আহা কি হ'ল? বৰ অজলা মানুহে কি কৰিলোঁ মই? চিনি জানি নোপোৱা মানুহটো ধৰ কথাবোৰ কেনে ক'ব লাগে বুজিছা? আকৌ দেখা নাই তোমাৰ কামটো কৰা নাই নহয় জানো? তোমাৰ কামটো মই অহা সপ্তাহটো কৰি অহা সপ্তাহ একদম একদম মই ক'লো নহয় মাত্ৰ তুমি মই কোৱা দৰে কামটো কৰিবা। একদম আপোনাৰ কাম এসপ্তাহত তোমাৰ মানুহটো কুকুৰা আছিলে খেলি মেলিটো এই কণত হৈ আছে সেইকণ খেলি মেলি কাৰণে ইমান তাকেইটো মই দায়িত্ব ল'লোঁ। অহা সপ্তাহৰ ভিতৰত তোমাৰ কাম ফিনিছ হৈ যাব। তুমি টেনশ্যন নল'বা। মাত্ৰ মই কোৱা সেই 15টো যোগাৰ কৰি দিম। 15,000 হেল্ল' মই এটা গছ পাত নেকি জোপাই দিলে হৈ গ'লে মাটিকণত নিজৰ নামটো তুলিবলৈ 15,000 লাগে। আপুনি আকৌ এখেতক তুলে পইচা দিব। তাকেতো এইবিলাক কামত আপুনি এটকাও খৰচ কৰিবলগীয়া তোমাক কিন্তু মই অথনে বচাই আছো দেই। তুমি যাই কথা বলে ভাগ লৈ আছা একদম দাঁত দাঁত ভাগে যাব আলু আলু কিন্তু বস্তা লৈ আজিকালি মাটিৰ নামজাৰি প্ৰমাণ পত্ৰ অসম চৰকাৰে অসম লোকসেৱা অধিকাৰ আইন নামেৰে এখন বৰ ধুনীয়া আইন প্ৰৱৰ্তন কৰিছে। এই আইনৰ অধীনত আবেদনকাৰীয়ে দুমাহৰ ভিতৰত মাটিৰ নামজাৰি প্ৰমাণ পত্ৰ লাভ কৰিব আৰু এইডালে 50 টকা কাম কৰে কোৱা নাই নহয় মই চিষ্টেমটোৰ কথা কৈছো। প্ৰমাণ পত্ৰ নহয় নহয় এই আইনৰ অধীনত আপোনাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যিমানবিলাক সেৱা সম্পত্তিৰ মালিকী চক্ৰ মাটিৰ ভাগ বটোৱাৰ নথি পত্ৰ মাটিৰ গৰাকী চক্ৰ চিঠা পত্ৰা এই আটাই নিৰ্ধাৰিত সময়ত পোৱা ইমানবোৰ কথা একো ৱাৰ্ডেই নাপাওঁ নহয়। 100 কোটিবাৰ যিমান কোটিবাৰ হ'ব লাগে সিমান কোটিবাৰ মিছা চৰকাৰে বাতৰি কাকত টিভি ৰেডিঅ' দূৰদৰ্শন এইবিলাকত বিজ্ঞাপনৰ আকাৰে এই ৰাইজৰ সজাগতাৰ বাবে প্ৰচাৰ কৰি আছে।
কাকত আৰু এই টিভি মতে তুমি ক'ত অফিচ কাছাৰী চলা দেখিছা বাইদেউ আপুনিয়ে কওকচোন নচলে বাইদেউ আপুনি কওকচোন বাতৰি কাকত আৰু টিভি মতে ক'ত অফিচ কাছাৰী চলে যাব নচলে নচলে বাইদেউক আপুনি কি কৈছে শুদ্ধ কথা কৈছো কি শুদ্ধ কথা বাতৰি কাকত কথা বেয়া হৈ যাব কি কথা একদম ঘোষা পানী তাত হৈ যাব এখেতে মানে অলপ গণ্ডগোল চিনি পায় সেইদিনাখন কৈছো বাইদেউ খুব ধুনীয়া চব্জি বনাই দিছে আৰু ছাৰক গ'লে মই আহিয়ে থাকো ন চবেই চিনি পাওঁ ফালু কথা নকবা এই বন্ধু মই খালী কৰি আছো চিনি পোৱা নাই বাবু ছাৰ আপুনি ইয়াত কি কৰিছে আপুনি অফিচৰ কথা বতৰা পইচা পাতি লেনদেন এইবিলাক ৰাজহুৱা স্থানত পাতি আছে যে অফিসৰ ভিতৰৰ পৰবাবুটো নহয় নহয় অফিসৰ বাহিৰৰ পৰা এইটো বডি সাইকেলৰ চেইন প্লিজ সাইকেলৰ চেইন মনে মনে থাকা সাইলেন্ট প্লিজ ইংৰাজী প্ৰবনা জানে টকা খাব খালে খালে এই যোৱা বছৰ যে মুখাবৰ লাইসেন্সখন বনাই দিম বুলি কওঁতা হৈ যাব হয়তো হৈ যাব আপোনাৰ কাম হৈ যাব এটা নিয়ম মানি হ'ব কিন্তু এইটো কথা বেয়া যাব পাৰিলে মইতো ক'লোৱেই যে আজিকালি মাটিৰ নামজাৰি প্ৰমাণ পত্ৰ 80 দিনৰ ভিতৰত পোৱাটো নিয়ম ইয়াৰ বাবে আপুনি আপোনাৰ মাটিৰ যিবোৰ জমাবন্দী ৰচিদ আছে খাজনা ৰচিদ আছে তাৰ সৈতে আপুনি আবেদনৰ লগত গাঁঠি আপুনি বিভাগীয় বিষয়াৰ ওচৰত দাখিল কৰিব মানে জমা দিব লাগিব কিন্তু এটা কথা দেই এটা কথা আপুনি আবেদন কৰাৰ পাছত আপুনি কিন্তু প্ৰাপ্তি স্বীকাৰৰ এটা ৰচিদ লাভ কৰিব ছাৰ মই হেৰিয়ত এই চিনাপথা এই বিকেট কলেজ ছাৰ মই পামগৈ ছাৰ এইটো মই হেৰি আপোনাৰ হেৰি ধৰিছিলোঁ আপোনাৰ 40 ধৰিছিলোঁ হৈ যাব ছাৰ ঠিক আছে ঠিক আছে মই আহিছোঁ ছাৰ এই যে আপুনি প্ৰাপ্তি স্বীকাৰ ৰচিদ লাভ কৰিব ইয়াৰ পিছত যদি আপোনাৰ নিৰ্ধাৰিত সময়ত কাম নহয় তেতিয়াহ'লে আপুনি উপায়ুক্তৰ কাৰ্যালয়ত থকা আপিল অধিকাৰীৰ ওচৰত আপুনি আপিল দাখিল কৰিব পাৰিব আৰু তাৰ পাছত বিভাগীয় বিষয়াৰ গাফিলতিৰ বাবে যদি আপোনাৰ কাম হোৱা নাই বুলি প্ৰমাণিত হয় তেতিয়াহ'লে এই বিষয়াৰ বিৰুদ্ধে জৰিমনা বিহাৰ ব্যৱস্থা আছে এইটো কাপোৰ লোৱা যাব চালা এইটো নাই দেখোন নাই গ'ল ইয়াত তোমাক কিন্তু বহুত বহুত ধন্যবাদ এই চৰকাৰক ধন্যবাদ কথা জানিলো তোমাৰ পৰা আমাৰ দালালবোৰ ক'লে গ'ল বাৰু এইটো পলা হেৰে দালাল এই তোৰে ধৰক নুমলি বুজিছ শুনক ৰাইজ এয়া হৈছে আমাৰ সজাগৰ সময় এয়া হৈছে আমাৰ সচেতনৰ সময় এতিয়া আৰু দালালক ধন দি চৰকাৰী সেৱা লাভৰ দিন নাই অসম চৰকাৰে বলবৎ কৰিছে এখন নতুন আইন অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী 2019 এই আইনৰ অধীনত আপোনালোকে বিভাগৰ প্ৰায় 50টাতকৈ অধিসূচিত ৰাজহুৱা সেৱা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া অসম চৰকাৰে মুকলি কৰিছে অসম লোকসেৱা অধিকাৰ ৱেব পৰ্টেল www.rtps.assam.gov.in এই ৱেব পৰ্টেলৰ জৰিয়তে আপোনালোকে এতিয়া ঘৰতে বহিয়ে আপোনালোকৰ বিভাগীয় সেৱাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব
মনত ৰাখিব ৰাইজ, এই আইনখনৰ মূল বিষয়বস্তু আপুনি আবেদন দাখিল কৰাৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আপোনাৰ সেৱা লাভ কৰাটো। এই বিষয়ে অধিক জানিবৰ বাবে আপোনালোকে চৰকাৰী হেল্প নম্বৰ 1800-345-3574 যোগাযোগ কৰিব পাৰিব। আহক ৰাইজ, এতিয়া আমাৰ সজাগ হোৱাৰ সময়, সচেতন হোৱাৰ সময়। মিছন সম্ভাৱনাৰ এক অংশ হিচাপে অসম সচিবালয়ৰ যিকোনো চৰকাৰী দপ্তৰৰ নিষ্পত্তি নোহোৱা আপোনাৰ আবেদনসমূহ মে 2021 বাবে দাখিল কৰা RPTS পৰ্টেল www.rtps.assam.gov.in জৰিয়তে নাইবা ৰাজহুৱা কেন্দ্ৰৰ জৰিয়তেও আবেদনসমূহ দাখিল কৰিব পাৰে। আহক ৰাইজ, এতিয়া হৈছে আমাৰ সজাগৰ সময়, এতিয়া হৈছে আমাৰ সচেতনৰ সময়। আমি সকলোৱে একেলগে মিলি কওঁ, আপোনাৰ অধিকাৰ, আপোনাৰ অধিকাৰ, আপোনাৰ অধিকাৰ, আপোনাৰ প্ৰাপ্য। জয় আই অসম।